হাই বন্ধু বান্ধৱীসকল, মই অনুষ্কা আৰু আপোনালোকে চাইছে মোৰ চেনেল অনু ব্লগিং চেনেল। আৰু আজি মই আপোনালোকৰ বাবে ছাগলী মাংসৰ অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজি মোৰ দেউতাই বনাব ছাগলী মাংস, আৰু দেউতাই তেলত পিঁয়াজ আৰু আদা পেষ্ট দি দিছে, আৰু এইখিনি আমলৰীয়া বৰণ হোৱালৈকে দেউতাই ভাজিব। তাৰ পাছত ইয়াত হালধি দিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে মোক উৎসাহিত কৰিবৰ বাবে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মোক সঁহাৰি জনাই যে মই আগবাঢ়ি যাব পাৰোঁ। আৰু দেউতাই ইয়াত হালধি দি দিছে। তাৰপাছত ছাগলী মাংস অলপ দেৰি ভাজিব, তাৰপৰা ইয়াত আলু দিব। এই ভিডিঅ'টো আচলতে ডিলিট হৈ গ'ল, কেনেকৈ হ'ল ময়ো নাজানো। আৰু এনেদৰে অলপ দেৰি ভজাৰ পাছত ইয়াত মছলা দিব। মছলাটো আপোনালোকে নিজ ইচ্ছা অনুসৰি দিব পাৰে। যিহেতু আজি মই ইয়াত আমাৰ দেউতাই কেঁচা জলকীয়া দিয়া নাই, সেয়েহে ৰেড চিলি অলপ দিব। নহ'লে আমাৰ দেউতাই তেনেকৈ ৰেড চিলি নিদিয়ে। আৰু দেউতাই বনোৱা মাংসখন সঁচাকৈ খাবলৈ বহুত ধুনীয়া হয়। আৰু বাকী আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক, কেনেকুৱা পায় লাষ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া অলপ পিঁয়াজ থাকি গৈছিলে, আৰু সেইটো কাৰণে দেউতাই দি দিছে। আপোনালোকে ইয়াত মান ধনিয়াও দিব পাৰে। মান ধনিয়া দিলে গোন্ধটো সঁচাকৈ বহুত ধুনীয়া ওলায়। আপোনালোকে ছাগলী মাংস কেনেকৈ বনাই খায় জনাবলৈ নাপাহৰিব। এই ছাগলী মাংস ভাজিত বেলেগ বস্তু একোৱেই দিয়া নহয়, অকল আলু দিয়া হয়, তথাপিতো খাবলৈ খুব ধুনীয়া হয়। আপোনালোকেও এনেকৈ বনাই চাবচোন। ছাগলী মাংসত বিভিন্ন ধৰণৰ বস্তু দিয়ে, হিং দিব পাৰে, তথাপিতো এনেকৈ বনাই খালে অলপ টেষ্টিটো বেলেগো হয়। আপোনালোকে কেনেকৈ বনাই খায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইয়াত দেউতাই লাষ্টত পানী এড কৰিব। এয়া মিট মছলা দিছে। মিট মছলা দি আচলতে অকণমান সিজিলেগৈ ইয়াত, আৰু ইয়াত দেউতাই পানী দিব। আৰু ইয়াত দেউতাই এতিয়া ৰেড চিলি দিব। যিহেতু মই কৈছোঁ দেউতাই ইয়াত কেঁচা জলকীয়া দিয়া নাই, সেয়েহে ৰেড চিলি দিছে, নহ'লে কেঁচা জলকীয়াই দিয়ে। আপোনালোকে যদি ৰেড চিলি দিব নিবিচাৰে তেতিয়া কেঁচা জলকীয়া দিব, আপোনালোকৰ সোৱাদ অনুযায়ী দিব। পুনৰ কৈছোঁ, মোৰ চেনেলটো যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু মোক উৎসাহিত কৰিবৰ বাবে লাইক এটা কৰি দিব, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'বোৰনো চাই আপোনালোকে কেনেকুৱা পায়। আৰু মোক আগবাঢ়ি যোৱাত আশা কৰোঁ মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি। কাৰণ আপোনালোকৰ সহায়ৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ, সেয়েহে আশা কৰোঁ মোক যাতে আগুৱাই নিয়াত সহায় কৰে। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া ধনিয়া পাউডাৰ দিছে। আচলতে ছাগলী মাংস খাই কিছুমানে বেয়া পায়, কিন্তু এইটো প্ৰক্ৰিয়াত বনালে ছাগলী মাংসত যিটো গোন্ধ অকণমান ওলায় সেই গোন্ধটো নাইকিয়া হৈ যায়। আপোনালোকেনো কেনেকৈ বনাই খাই জনাবচোন। আৰু ইয়াৰ পিছত দেউতাই পানী দিব। আচলতে পানী অলপ অলপ দি থাকে দেউতাই, অলপ অলপ আগৰ পৰাই দি আছে। আৰু গৰম পানী হয়, সেয়া গৰম কৰি লোৱা আছিলে আগত। আৰু এতিয়া পানী দি দিছে ইয়াত, আৰু পানী দি অলপ দেৰি ঢাকি দিব। তাৰপাছত এয়া আমাৰ মাংস হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।